ফ্ৰেণ্ডছ জীৱনত যদি ভাল মানুহৰ সংগ পোৱা যায় তেতিয়া জীৱনটো বহুত সুন্দৰ হৈ পৰে কিন্তু জীৱনত যদি ভুল মানুহ আহি যায় মতলবী মানুহ আহি যায় তেতিয়া আপোনাৰ জীৱনটো সম্পূৰ্ণভাৱে বৰবাদ কৰি দিয়ে আপোনাৰ জীৱন বহুত কঠিন হৈ পৰে কিয়নো যিবোৰ মানুহ ভাল হয় সেই মানুহে আপোনাক কেতিয়াও অনিষ্ট নকৰে কিন্তু যিবোৰ মতলবী মানুহ হয় সেইবোৰ মানুহে অকল আপোনাক দুখ দিব আপোনাৰ অনিষ্ট কৰিব আহিব তো এনেকুৱা মানুহৰ পৰা কেনেকৈ বাচিব কিন্তু বহুত মানুহে চিনি নাপায় যে কোন নিজৰ হয় আৰু কোন নিজৰ হয় যি আপোনাক সঁচাকৈ কেয়াৰ কৰে আৰু কোন স্বাৰ্থপৰ হয় তো মই আজি এনেকুৱা কেইটামান সাইন কম যদি এই সাইন কেইটা আপোনাৰ লগত মিলে তে গম পাব যে সেই মানুহজন স্বাৰ্থপৰ হয় আপোনাৰ লগত অলপো অনেষ্ট নহয় সো সাইন নম্বৰ 1 সকলোতকৈ প্ৰথমত মন কৰিব যিবোৰ ব্যক্তি স্বাৰ্থপৰ হয় their words and their actions totally different হিহতে যি কয় আৰু যি কৰে হেবোৰ টোটালি ডিফাৰেন্ট হয় মতলবী মানুহে আপোনাৰ আগত ডাঙৰ ডাঙৰ কথা কয় আপোনাৰ আগত ডাঙৰ ডাঙৰ প্ৰমিস কৰে বাট যেতিয়া সেই কামটো কৰাৰ সময় আহে তেতিয়া একো নকৰে আৰু এই কথাটো আপুনি আৰম্ভণিৰ পৰাই নটিস কৰি থাকিব কাৰণ হিহতৰ কথা আৰু কৰ্ম কেতিয়াও নিমিলে হিহতে অকল হেতুৱে কয় যি আপুনি শুনিব বিচাৰে হিহতৰ কথাৰ একো অৰ্থই নাথাকে অকল শব্দহে থাকে যদি আপোনাৰ লগতো এনেকুৱা হৈ আছে যে ফ্ৰণ্টৰ গৰাকীয়ে বহুত কিবা কিবি কৈ থাকে আপোনাক বাট একোই নকৰে তাৰ মানে হল তেওঁ এজন স্বাৰ্থপৰ ব্যক্তি সাইন নম্বৰ 2 they are only with you when they need you সেইবোৰ মানুহ আপোনাৰ লগত তেতিয়াহে থাকে যেতিয়া অকল হিহতক আপোনাৰ প্ৰয়োজন হয় হিহতৰ লগা হলে আপোনাক ভগৱানো বনাই দিব যে মোৰ কামটো কৰি দিয়ক মোৰ দুখৰ সময়ত মোৰ লগত থাকক কিন্তু একচুয়ালি হিহতৰ আপোনাৰ পৰা একো লেনা দেনাই নাথাকে বাস হিহতে আপোনাক অকল ইউজ কৰিব জানে যে ক'ত কেতিয়া আৰু কেনেকৈ আপোনাক ইউজ কৰিব পাৰিব সাইন নম্বৰ 3 they can keep their own promises হিহতে নিজে কৰা প্ৰমিসবোৰ নিজে ভাঙি দিয়ে নিজৰ কাৰণে লোৱা ডিসিজনৰ পৰাও নিজে পিছুৱাই যায় লাগিলে সেই প্ৰমিসবোৰ নিজে কৰিছে কমিটমেন্টটো নিজে কৰিছে আৰু সেই প্ৰমিসবোৰো তেওঁৰে আছিলে কিন্তু হলেও তেওঁৰ সব ডিসিশন সব কমিটমেন্ট সব প্ৰমিসৰ পৰা তেওঁ নিজে পিছুৱাই যায় যদি আপোনাৰ লগতো এনেকুৱা কৰি আছে তে আপুনি ক্লিয়াৰ হৈ যাওক যে তেওঁ এজন স্বাৰ্থপৰ ব্যক্তি হয় সাইন নম্বৰ 4 they often lie to you স্বাৰ্থপৰ মানুহ কেতিয়াও সঁচা নকয় কাৰণ যিবোৰ মানুহ স্বাৰ্থপৰ হয় হিহতে অকল নিজৰ বিষয়ে ভাবে কোনটো ভাল কোনটো বেয়া হেবোৰ অলপো নাভাবে তো যিবোৰ স্বাৰ্থপৰ মানুহ হয় হিহতে অকল আপোনাক মিছাই ক'ব সঁচা কথা হিহতৰ মুখৰ পৰা কেতিয়াও নোলায় কাৰণ হিহতৰ লাগে যে যদি মই সঁচা কওঁ তে মানুহে মোক ভাল কেনেকৈ পাব সেই কাৰণে বেয়া হলেও আন মানুহৰ আগত ভাল দেখাবৰ কাৰণে মিছাই কৈ থাকে যাতে তেওঁ আপোনাক ভাল বুলি ভাবে সাইন নম্বৰ 5 they make plans but they don't keep হিহতে নিজে প্লেনস বনায় বাট নিজে এন্ডিংত নিজে কেনসেল কৰি দিয়ে কাৰণ আপুনি হিহতৰ লাইফত ইম্পৰ্টেন্ট নহয় নিজে আপোনাৰ লগত প্ল্যান বনাব নিজে আপোনাৰ লগত ঘুৰা প্ল্যান বনাব কিন্তু হেবৰ পিছত হিহতে নিজে কেনসেল কৰি দিয়ে আৰু এনেকুৱা মানুহ আপোনাৰ জীৱনত আপোনাৰ বন্ধু হ'ব পাৰে আপোনাৰ ৰিলেটিভছ হ'ব পাৰে বা আপুনি ভাল পোৱা ব্যক্তিজন হ'ব পাৰে সাইন নম্বৰ 6 they disappear when you need the most যেতিয়া আপোনাৰ হিহতৰ সকলোতকৈ বেছি প্ৰয়োজন হয় তেতিয়া তেওঁ নোহোৱা হৈ যায় কাৰণ হিহত আপোনাৰ বিষয়ে কেতিয়াও নাভাবে হিহতে গম পায় যদি মই এতিয়া তেওঁৰ লগত থাকো তেন্তে মই হেল্প কৰিব লাগিব হিহতৰ একো আহে না যায় যে আপুনি সুখী আছে দুখী আছে বা জিন্দা আছে বা মৰি গৈছে কাৰণ হিহতে অকল নিজৰ কাৰণে ভাবে বা নিজৰ কাৰণে জীয়াই থাকে বহুত মানুহে কয় যে মই তেওঁৰ কাৰণে বহুত কিবা কিবি কৰিলো কিন্তু মোৰ লগৰ টাইমত তেওঁ নোহোৱা হৈ গ'ল তেতিয়া আপুনি বুজি পাওক যে সেই ব্যক্তিজন স্বাৰ্থপৰ হয় তেওঁ অকল নিজৰ কথাই ভাবে সো গাইস আজি মোৰ এই ভিডিওটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব